হৈছে ডে 3 আৰু এতিয়া আমি ৰাতিপুৱা 7টা বজাত ফ্লাইট আছে আমি এতিয়া যাবলৈ লৈছোঁ ফুকেট আৰু একদম শুব পৰা নাই ৰাতি বহুত দেৰি হৈ গ'ল তাৰ পৰা ঘূৰি আহি এতিয়া আকৌ ৰাতিপুৱা সোনকালে উঠিব লগা হ'ল তাৰপাছতে এতিয়া আমি গৈ আছোঁ গৈ ফ্লাইটত দেখাম এয়া আমাৰ বৰ্ডিং পাছ ওলাই গ'ল কি আছিলে তো টুনা নে কি আছিলে হা টুনা টুনা চেণ্ডউইচ ব্ৰেকফাষ্ট টুনা চেণ্ডউইচ তই খাই ভাল নাপাবি বেয়া কেনেকুৱা লাগিছে মানে কি টাইপৰ কোৱাচোন টেক্সি বাহিৰৰ পৰা দেখাই দিছোঁ এখন আমাৰ টেক্সি আৰু এতিয়া আমি এয়াৰপৰ্টৰ পৰা আমাৰ হোটেললৈ গৈ আছোঁ ৰাস্তাটো এতিয়া কি ধুনীয়া আমি ফুকেটৰ যিখন হোটেল হয় সেইখন পাইছোঁ এইখন হোটেলত আমাৰ বেংককৰ পৰা ফ্লাইট আছিলে ৰাতিপুৱা 7টা বজাত তাৰপিছত আহি আমি 8টা মানতে এয়াৰপৰ্ট পালোহি তাৰপিছত অলপ খেলি মেলি হৈ গ'ল বৰষাই বেগ এটা তাত এৰি থৈ আহিলে বেংকক এয়াৰপৰ্টত তাৰ কাৰণে অলপ ৰ'ব লগা হৈ গ'ল তাৰপিছত এতিয়া কেইটা বাজিলে অঁ এতিয়া এতিয়া আকৌ সেইকাৰণে আমি 2টা বজাত ইয়াত পাইছোঁহি তাৰপিছত ওলাই এইটো এটা পুল বাহ বহুত ধুনীয়া আহিব লাগিব ইয়ালৈ এখন বাৰ আৰু এইফালে ওপৰলৈ এনেকৈ কৰি ক'ৰবাত যাব পাৰি এতিয়া ৰুমত এণ্টাৰ কৰিলোঁ ৰুমত এণ্টাৰ কৰাৰ পাছত ইয়াত AC বটন আছে ইয়াত এইখিনিত লাইট তাৰপিছত ইয়াত গোটেই আমাৰ হোটেলখনৰ গোটেই ইনষ্ট্ৰাকশ্যন দিয়া আছে আৰু এইটো হৈছে আমাৰ 4টা বাংক বেডৰ ৰুম হয় 1 2 3 4টা ABCD এনেকৈ লিখা আছে তাৰপিছত এখন বেড আচলতে আমি চেক ইন যিহেতু কৰিয়ে দিলোঁ আৰু লেতেৰা হৈ আছে এতিয়া আমি চফা কৰা নাই তাৰপাছতে এইফালে এটা এনেকুৱা বস্তু জেগা আছে তাৰপাছতে ইয়াত কিছুমান ৰুম আছে ৰুলৰ সেইখিনি আছে ইয়াত কাপোৰ চাপোৰ মেলিবলৈ আছে
আৰু এইটো ABCD 4টা মানুহৰ কাৰণে 4টা ৱাৰ্ড্ৰপ দিছে আৰু তাৰ ভিতৰত 2টা গাৰু টাৱেল এইবোৰ দিছে এইটো বাথৰুমটো নৰ্মেল এটা এইটো গিজাৰটো বুজি নাপায় বেলেগ হয় লাগে কি হয় চবতে আছে তাতো পাইছিলোঁ ইয়াতো পাইছিলোঁ কেনেকুৱা আৰু লগালগ গৰম হৈ যায় বেছি দেৰি ৰ'ব নালাগে লগালগ গৰম হয় এনেকুৱাই আগতে দেখা নাই এইটো হেৰিত পাইছিলোঁ বাৰু বেংককতো কি এনেকুৱাই আছিলে এই আমাৰ ফালে নিচিনা ডাঙৰ গিজাৰবোৰ নাথাকে দেখোন ওপৰলৈ এনেকৈ আহিছোঁ ইয়াত মেইন লাইট নাই নি আহিব লাগে ইয়াত এখন বেড আছে ইয়াত এখন বেড আছে ইয়াত এখন বেড আছে এখন কাৰ্ড এই কাৰ্ডখন এইপিনে এইটো ইনচাৰ্ট কৰি এইটো টিপি দিম এয়া মোৰ বেডখনে কাম কৰি গ'ল ইয়াত মই কিবা কিবি বস্তু থ'ব পাৰোঁ এইটো চাৰ্জিং পইণ্ট হয় তাৰপাছতে ইয়াত মই এতিয়া ঘড়ীটো থৈ দিছোঁ ইয়াৰ পৰা আহি আৰু এইটো মোক এটা বস্তু চস্তু থ'বলৈ হেঙাৰ দিছে হৈছে এনেকৈ ঢাকি ল'বলৈ যাতে এইটো এটা ৰুম নিচিনা প্ৰাইভেট হৈ যায় সেইটো কাৰণে এইটো দিছে আৰু ভাল লাগিছে ইয়াত গোটেই চিষ্টেমবোৰ বেলেগ আমি হোষ্টেলটোত চেক ইন কৰিলোঁ তাৰপাছতে ফ্ৰেছ হৈ ল'লোঁ এতিয়া বাহিৰত খাবলৈ ওলাই আহিছোঁ এখন লাইট গাইড বুলি এটা হেৰি আছে কি মল টাইপৰ এটা আছে আৰু আমাৰতো হোষ্টেলৰ পৰা ওলাই সেইখিনি চব পুৰা ষ্টল সেনেকৈ বহুত মজা আমি লাইমলাইটৰ ভিতৰত সোমাই আহিলোঁ এতিয়া সোমাই আহি ইয়াত তলত ফুড ছেকশ্যন আছে এতিয়া আমি ইয়াত কিবা খাই লওঁ তাৰপিছত বাকী চাম বহুত ভোক লাগি আছে বহুত ধুনীয়া নহয় ষ্টলবোৰ আৰু ইয়াত যে দামবোৰ অলপ আমি বেংককতকৈ কম পাইছোঁ ন অলপ তাৰমানে ভাবিছিলোঁ ইয়াত অলপ বেছি হ'ব কিন্তু তেনেকুৱা নহয় মানে আৰু এটা কথা ইয়াত যে আমি এনেকৈ খানা ডাইৰেক্ট কেছ পইচা দি ইয়াত অৰ্ডাৰ দিব নোৱাৰোঁ মানে ইয়াত এটা কাৰ্ড আছে মই দেখাইছোঁ ৰ'ব এইটো এটা কাৰ্ড ইয়াতে উলিয়াই ল'ব লাগে কেছ কাউণ্টাৰত ইয়াত প্ৰথম ৰিলোড কৰি ল'ব লাগে তাৰপিছত আমি ইয়াত অৰ্ডাৰ দিব আৰু এই কাৰ্ডটো অলৰেডি মানুহৰ ওচৰতে উলিয়াই লৈ কেনে আমাক দি থৈছে জাষ্ট আমি ইয়াত ৰিলোড কৰি ল'লে হ'ব তাৰপিছত আমি ইউজ কৰিব পাৰিম ইয়াত এমাউণ্টটো চাই লৈ পেলাই ইয়াত সেইটো হিচাপত ৰিলোড কৰি ল'ম তাৰপিছত এইটো কাৰ্ড ইউজ কৰিব লাগিব কি খাবি এই ইয়াতে হাঁহ আছে ন এইটো হাঁহ বিফাচোন এক্সকিউজ মি আমাৰ প্ৰাইচটো সুধি লওঁ 60 baht, right? Okay. 60 baht. এইখিনি অলপ বেলেগ এইটো খাই চাম তাৰপিছত অলপ বেলেগ টাইপৰ কিবা এটা খাই চাম এইটো এটা বিফ চবতে ইংলিছত লিখা নাই ইংলিছত লিখা আমি বুজি নাপাওঁ ফটো চাইও কেতিয়াবা বেছি মেক্সিমাম চি ফুড থাকে ধৰিব এইটো নুডল উইথ ষ্টিম চিকেন ইন আ টমিয়াম ব্ৰথ এইটো খাব লৈছোঁ মানে খাম ভাবিছোঁ কিন্তু কেনেকুৱা কি হয় নাজানো তেওঁলোকে এইটো নুডল কি খাম তাৰ লগত চুজ কৰিব দিছে কিন্তু নাজানো কোনটো ভাল হ'ব কি কথা egg noodle okay তেওঁ কৈছে যে how much 60 baht same সব নুডলছ জিৰ' same হয় সেইকাৰণে তাই কৈছে যে egg noodlesটো ইয়াৰ লগত বেটাৰ হয় বুলি চ' egg noodle লৈছোঁ আৰু এতিয়া অলৰেডি কাৰ্ডখনত 60 baht আছিলে আমি চাগে এতিয়া আকৌ 60 baht এটা এড কৰিম নহ'লে আৰু কি খাওঁ চাই লওঁ তাৰপিছত আমি নাই এড কৰি ল'ম আৰু কিবা জুচ টাইপৰ নাই এতিয়া ৰাখা চাই ল'ম অলপ বাহিৰত খাম আৰু যদি খাওঁ আকৌ ৰিলোড কৰিম ইয়াতে এনেকৈ মানুহ বহি থাকে এইবোৰ ফুড কোৰ্ট তাতে এতিয়া ৰিলোড কৰিব লাগিব এইখন বৰ ধুনীয়া দেই কেফেটেৰিয়াখন আৰু ওপৰৰ মলটোত কি আছে চাব যাব লাগিব এই দোকানখনত আহি কাৰ্ডখন দি দিছে লিটল বিট স্পাইচি 5 minutes অ'কে ইয়াত যে আমি খাহটো দিছিলোঁ এইটো
চাওঁ আমি এতিয়া ইয়াতে বহি ল'ম খাবলৈ ইয়াত বৰ ধুনীয়াকৈ পেকিং চেকিং এইটো হৈছে চপষ্টিক এইটো দি আজিলৈকে খাই পোৱা নাই খাব কেনেকৈ পাৰিম নে নোৱাৰিম নাজানো আৰু দেই চপষ্টিক দি ট্ৰাই কৰ নোৱাৰ অ'কে অকল চুপটো পাই নাই ক'ৰবাত কিনিবলৈ হা কৰবা লাগে অ'কে এইটো ৰাইচ অলপ বেলেগ ষ্টিকিটো নহয় মানে আৰু এইটো চাটনিটো খাইছে চাটনিটো জ্বলা মিঠা ইমান জ্বলা নহয় অ'কে এতিয়া মই ট্ৰাই কৰিম অকণমান চুপ অকণ খাই দিবি কেনেকুৱা ইটো যিটো আৰু এটা অৰ্ডাৰ দিছিলোঁ সেইটো আহি গ'ল নিবিদা খাবলৈ সেইটো খাব নাজানো চপষ্টিক দি আমি আজিলৈকে খাই পোৱা নাই কেনেকুৱা টেষ্টি ডালে লওঁ এইবিলাক এনেকৈ পকা পকা খাম কিছু নাই কিবা এটা দি দে দেখিছোঁ ফুটাবলৈ মানে অলপ দিগদাৰ ইহঁতি মানে ফুটাই দিয়ে সিহঁতি দিছিলে এতিয়া মই টেক আৱে বুলি কৈ পালোঁ ত' এতিয়া মই নিজে এইটো ট্ৰাই কৰিছোঁ আকৌ কৈ দে কি আকৌ ফুটাবলৈ কৈ দে খাব ইয়াত খাই লওঁ অকণমান বৰ না ৰিফাণ্ড কৰি লওঁ বৰ না স্কুটি এখন আমি এতিয়া ৰেণ্টত লৈ ল'লোঁ আজি ঘূৰিবৰ কাৰণে আচলতে আমাৰ হাতত সময় আজি বহুত কম আছে সেইকাৰণে আজি যিমান পাৰোঁ সিমান ইয়াত ফুকেটত ঘূৰিবলৈ ট্ৰাই কৰিম কাৰণ আমি কাইলৈ ৰাতিপুৱাই ফিফিলৈ যাব লাগিব এনেকৈ অলপ মুখত লগালে বলি নি এতিয়া ৰেডি হ'লোঁ স্কুটিত গৈ আছোঁ আজি বহুত ধুনীয়া দেই মজাই লাগি গৈছে একদম ইণ্ডিয়াৰ বাহিৰত আহি একদম স্কুটি চলাই এইফালে গোটেই ফ্লাৱাৰ ষ্টল মানে গোটেই মোবাইলটো অফ কৰিব মনে নাযায় মানে হা
বিৰাটেই ভাল লাগিছে কাৰণ আৰু গাড়ীবোৰ যে কি দামী দামী চব গাড়ী আছে নহয় ইমান ভালকৈ মোৰ আইডিয়া নাই সেইবোৰ মাৰ্চিডিজ চাৰ্চিডিজ সেইবোৰতো একদম নৰ্মেল আৰু ন চিধা সঁচাকৈ ফুকেটখন যে বহুত ধুনীয়া দেই ৰাস্তাবোৰ ইমানেই ধুনীয়া নহয় মোৰ ফুটেজবোৰ যে কাটিবলৈ মন নগ'ল আপোনালোকে খালি অকণমান বৰ হ'ব পাৰে আৰু আমি এতিয়া বিচৰ ৰাস্তাটোত আহি আছোঁ আৰু ঘপককৈ মানে এইবোৰ যে শ্বিলং চেৰাপুঞ্জীৰ নিচিনা যিটো ৰাস্তা একা বেকা তেনেকুৱা এটা ৰাস্তা পাই গৈছোঁ আৰু এইটো বহুত আপ ৰ'ব মই বেক কেমেৰা কৰি দেখাই দিম আৰু মানে ঠাণ্ডা ঠাণ্ডা লাগি গৈছে ন আমি পাই গৈছোহি বিচৰ ওচৰত পাটং বিচ পালোহি আৰু গোটেই এখন বিচ আৰু গোটেই চাইডে চাইডে এইবোৰ কিবা কিবি ষ্টল লাগি আছে আৰু এয়া হৈছে আপোনালোকে ইয়াত বডি মাছাজ ল'ব পাৰে যিটো থাই মাছাজ তাৰপিছতে আৰু কি কৰিব খানাৰ দোকানবোৰো আছে চাইডে চাইডে তো যাওঁ আমি আগলৈ পেৰাগ্লাইডিং কৰি আছে এইটো জ্বলি আছে বাইদেউ জ্বলনা জ্বলিছে জ্বলনা 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 আৰু ইয়াত দেখিছোঁ চাইডতে বিচৰ চাইডতে মানুহবোৰে বহি বহি পূৰা টিফিন চিফিন কিবা কিবি লৈ আহিছে আৰু পূৰা খাইছে আমাৰ কাৰণে পিকনিক খাইছে কোনফালে আমি এতিয়া পাটং বিচত আছোঁ অলপ আগৰলৈকে আমি সেই তাত বহি আছিলোঁ এতিয়া আমি ছানছেট হৈছে অলপ পানীখিনি চুওঁ বুলি আহিলোঁ আৰু এতিয়া কেইটা বজিলে যে চাৰে ছটা আন্ধাৰ হোৱাই নাই আৰু ইয়াতে অকণমান দেৰি থাকি আমি ওলাম আৰু বহুত ভাল লাগিছে আমি বাকীখিনি কথা নকওঁ আপোনালোকে ভিডিঅ' চাই গলিয়ে গলিয়ে ঘূৰি ফুৰিছোঁ আমি এতিয়া ক'ত আছোঁ পাটং বিচৰ ছাইডৰ মাৰ্কেট এৰিয়াত ঘূৰিছোঁ অলপ মাৰ্কেট এক্সপ্ল'ৰ কৰোঁ হেল্ল' এতিয়া আমি ইয়াৰ পৰা যাব লৈছোঁ এতিয়া গৈ আমি ফুকেটৰ আমাৰ হোষ্টেলৰ ওচৰতে মাৰ্কেট চাৰ্কেট ঘূৰিম চাম ক'ত যাওঁ কি কৰোঁ দেখাম বাৰু
কাম নকৰিবি হা এখন আমাৰ ৰুমৰ ওচৰতে থকা মাৰ্কেটখন ৰাতি বহুত ধুনীয়া দেখিবলৈ ফালে লাইট 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 খানা বুকেবেট এখন আমাৰ বুকেবেট হোটেল এণ্ড ইয়াৰ অপজিটতে ফ্ৰণ্টত ওলাই আহিয়ে এখন গোটেইখন মাৰ্কেট ফুড 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 চবফালে খানা 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 ষ্ট্ৰীট ফুড আৰু আৰু এখন আমাৰ হোষ্টেল দেখালোঁ তাৰপৰা ওলাই আহে ইমান ধুনীয়া চবফালে লাইট 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 ন আৰু হোষ্টেলৰ পৰা এতিয়া আকৌ আমি ওলাই আহিলোঁ এতিয়া 2-এটা বজাৰ কৰিবলৈ আহিছোঁ কাৰণ কাইলৈ আমি ফিফিলে গৈ আছোঁ আৰু ফুকেটত আমি বাংলা ষ্ট্ৰীট সেইবোৰ যোৱা কথা আছিলে কিন্তু আমাৰ হাতত সময় যিহেতু কম আছিলে সেইকাৰণে আমি যাব নোৱাৰিলোঁ আৰু নেক্সট কেতিয়াবা আকৌ গ'লে যাব লাগিব তাৰ পাছতে আমি আহি আমাৰ হোষ্টেলৰ ওচৰতে এখন ৰেষ্টুৰেণ্টত চি ফুড খালোঁ আৰু কিবা কিবি খালোঁ খানা যে বহুত টেষ্টি আছিলে দেই তাৰ আৰু মোক চাওক না প্ৰথমবাৰৰ কাৰণে অক্টোপাছ খাইছিলোঁ গোটেই লিকটীয়া লিকটীয়া লাগিছিলে কেনেকৈ যে যেনে তেনে খালোঁ কিন্তু খাবলৈ ভাল নাছিলে ইহঁতি চবেই মোক জোকাই আছিলে কি হ'ব কি হ'বকৈ ময়ো একদম বহুত ভয়তে খাইছিলোঁ আৰু চাওকচোন মোক